প্ৰতিঘৰ মানুহৰে একোখনকৈ উৰাজাহাজ থকা এখন বিশেষ গাঁও। গাঁওখনৰ প্ৰত্যেক ঘৰৰ পদূলিয়ে আছে উৰাজাহাজ। গাঁওখনৰ মানুহে উৰাজাহাজেৰে কৰে বজাৰ সমাৰ। পিছে আপুনি বাৰু জানেনে ক'ত অৱস্থিত এখন বিশেষ গাঁও? উৰাজাহাজত উঠি প্ৰথমবাৰ ভ্ৰমণ কৰাৰ কথা আপোনাৰ বাৰু মনত আছেনে? উৰাজাহাজত উঠি এবাৰ কোনো ঠাইলৈ ফুৰিবলৈ যোৱাৰ সকলোৰে হেঁপাহ থাকে, কিন্তু আপুনি কেতিয়াবা এখন উৰাজাহাজ কিনাৰ কথা কল্পনা কৰিছে নেকি? সপোনৰ অগোচৰ যেন লাগিলেও এখন বিশেষ গাঁও আছে, যিখন গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰে আছে একোখনকৈ ব্যক্তিগত উৰাজাহাজ। গাঁওখনৰ মানুহে উৰাজাহাজেৰে কৰে বজাৰ সমাৰ, দৈনন্দিন কাম কাজ। শুনিবলৈ আচৰিত যেন লাগিলেও এয়া সঁচা। এই অদ্ভুত গাঁওখন আছে আমেৰিকাৰ কেলিফৰ্ণিয়াত। গাঁওখনৰ প্ৰত্যেক ঘৰৰ পদূলিয়ে আছে উৰাজাহাজ। গাঁওখনত থকা দেৱাল, হোৰ্ডিং আদি চাপৰকৈ নিৰ্মাণ কৰা হৈছে, যাতে ওচৰৰ বিমান বন্দৰলৈ উৰাজাহাজবোৰ লৈ যাব পাৰে। উৰাজাহাজৰ নামেৰে জনপ্ৰিয় গাঁওখনৰ বাট পথসমূহৰ নাম। আমেৰিকাত অৱস্থিত এই গাঁওখনৰ নাম কেমেৰন এয়াৰ পাৰ্ক। দৰাচলতে উৰাজাহাজ চলাবলৈ অনুমতি দিয়া নহয় যদিহে এজন ব্যক্তিৰ উৰাজাহাজ চলোৱাৰ সাধাৰণ জ্ঞান নাথাকে। কিন্তু এই গাঁওখনৰ বেছিভাগ লোকে অৱসৰপ্ৰাপ্ত পাইলট। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাত 4 লাখ পাইলটক নিযুক্তি দিয়া হৈছিল, সেয়েহে ইয়াৰ অধিক সংখ্যক লোকেই চলাব পাৰে উৰাজাহাজ। 1963 চনত নিৰ্মাণ কৰা কেমেৰন এয়াৰপাৰ্ক গাঁওখনত আছে 124টা ঘৰ, 5,000 বাসিন্দা আৰু বিমান আছে 650খন। এই গাঁৱৰ প্ৰত্যেকজন নাগৰিকে উৰাজাহাজ অনুৰাগী। আমেৰিকাৰ এইখন গাঁৱতে আছে সৰ্বাধিক বিমান ঘাটি। নিউজ ডেস্ক।